গুড মৰ্নিং সকলো ভালে আছেনে আহক আজি বহুত দিনৰ মূৰত এটা ট্ৰেভেলিং ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ আপোনালোকে বাৰু মনৰ শান্তিৰ বাবে ফুৰিবলৈ যাবলৈ কেনেকুৱা ধৰণৰ ঠাই বিচাৰি লয় অবভিয়াছলি মুক্ত আকাশৰ তলত এটা প্ৰদূষণমুক্ত পৰিৱেশত নহয় জানো আহক আজি মই আপোনালোকক লৈ যাওঁ তেনে এখন ঠাইলৈ য'ত পাব শুদ্ধ বতাহ আৰু এক মনোগ্ৰাহী পৰিৱেশ আৰু এই ঠাইখন আছে নেদাৰলেণ্ডৰ অভাৰআইচিল প্ৰদেশত নাম হৈছে গিথৰ্ন আমি যাত্ৰা আৰম্ভ কৰিছিলোঁ এমষ্টাৰডামৰ পৰা গিথৰ্নলৈ সময় লাগিছিল 2.5 ঘণ্টা আৰু এই 2.5 ঘণ্টা যিটো ৰাস্তা আমি অতিক্ৰম কৰি আহিছিলোঁ ইমানেই সুন্দৰ 2.5 ঘণ্টা সময় কেনেকৈ পাৰ হ'ল আমি নিজেই গম নাপালোঁ আৰু এই যাত্ৰাত আমাৰ লগত আছিল বিভিন্ন দেশৰ 5 গৰাকী পৰ্যটক আৰু তেওঁলোকৰ বাবে আমাৰ এই যাত্ৰা আৰু সুন্দৰ হৈ পৰিছিল এয়া আমি আহি গিথৰ্ন পালোহি আহক মোৰ লগতে আপোনালোকেও গিথৰ্নৰ সুন্দৰ সুন্দৰ ঠাইবোৰ উপভোগ কৰক আৰু এই ভিডিঅ'ৰ মাজে মাজে আপোনালোকক মই এই ঠাইখনৰ বিষয়ে কিছু কথা ক'বলৈ চেষ্টা কৰিম আমাক প্ৰথমতে টুৰিষ্ট গাইডে ইয়াতে থকা এখন ৰেষ্টুৰেণ্টলৈ কফি খাবৰ কাৰণে লৈ আহিলে তাৰপাছত আমি কফি খাই ওলাই গ'লোঁ গিথৰ্নৰ সুন্দৰ সুন্দৰ ঠাইবোৰ উপভোগ কৰিবলৈ এই যে নাওবোৰ দেখা পাইছে হয় ইয়াত যাতায়াতৰ বাবে নাও ব্যৱহাৰ কৰা হয় সেইকাৰণে কৈছিলোঁ যে এইখন এখন হৈছে প্ৰদূষণমুক্ত ঠাই যাতায়াতৰ সুবিধাৰ্থে ইয়াত থকা বাসিন্দাসকলে নাও আৰু চাইকেল ব্যৱহাৰ কৰে और बेसी संख्यक मानुहे खुजकाढ़िए अहा जा करे देखो काम कर रहा है क्या कर रहा है क्लीन कर रहा है वो आई डोंट नो बोलो এতিয়া আমি এই গিথৰ্নৰ সুন্দৰ গাঁওখনৰ ভিতৰলৈ সোমাই যাওঁ আৰু আমাক টুৰিষ্ট গাইডে এই গাঁওখনৰ বিষয়ে সুন্দৰকৈ কৈ গৈছে আৰু আপোনালোকে শুনি যাওক আৰু মই আপোনালোকক মাজে মাজে কৈ যাম Here it was not good enough to grow any corn or something, so that's the reason why we only had cows. To come back on the time is among all the kennels and the big lake. It was very hard work, it all handmade. Also the barrier around, we made it later, because in the beginning, around 12:30 to 17. কেনেকুৱা লাগিছে আপোনালোকৰ সঁচা কথা ক'বলৈ গ'লে মোৰ যেন এনেকুৱা লাগিছে সদায় যেন মই ইয়াতে থাকিম আৰু এই পৰিৱেশৰ বাবে ইয়াৰ অন্য এটা নাম হৈছে ভেনিছ অফ দ্য নেদাৰলেণ্ড আহক টুৰিষ্ট গাইডে আমাক কৈ যোৱা কিছু কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰি যাওঁ এই গাঁওখনত খুব কম সংখ্যক মানুহে বাস কৰে 2021ত ইয়াৰ পপুলেশ্যন আছিল 2805 জন আৰু এটা কথা কি জানে ইয়াৰ ঘৰৰ ৰূপবোৰ দেখি মোৰ অসমৰ খেৰৰ ঘৰলৈ মনত পৰি গ'ল আৰু এই ৰূপবোৰ তৈয়াৰ কৰা হয় ইয়াতে পানীত গজা এবিধ উদ্ভিদৰ দ্বাৰা আৰু 35 বছৰৰ পৰা 40 বছৰলৈ এই ৰূপবোৰ লাষ্টিং কৰে আৰু পৰ্যটকৰ আকৰ্ষণৰ বাবে ইয়াৰ সৌন্দৰ্যতা অটুট ৰাখিবৰ কাৰণে ইয়াৰ ৰূপসমূহ চেঞ্জ কৰিবলৈ অনুমতি প্ৰদান নকৰে Wow. Okay, then here on the left side you will see my girlfriend in the garden. It's to the right one, and the left one is still single. So for the boys in the boat, take your chance. आश्रम में आया जैसा लग रहा है ये प्लाम देखो पास में आने से खा लेती मैं खाने को मन कर रहा है नाशपाती भी है Okay, the house here on the right side with the sign in the garden, it's for sale. It cost 1.3 million euros. And then it's yours. This one. 1.3 million euros.
মাই গড কি ক'ম আপোনালোকক ইমান এটা সুন্দৰ পৰিৱেশ নহয় চ' ইয়াত আপোনাৰ 300ৰ পৰা 400 ঘৰ মানুহ আছে আৰু কিছুমান মানুহে ইয়াত ছেকেণ্ড ঘৰ হিচাপে ব্যৱহাৰ কৰে মানে ভিকেশ্যন হাউচ হিচাপে চ' ভাবকচোন এনেকুৱা এটা পৰিৱেশত যদি আহি ভিকেশ্যন হাউচ হিচাপে থাকিবলৈ পালে কেনেকুৱা মনটো ভাল লাগিব চাওকচোন পানী শুদ্ধ বতাহ নাই পলিউশ্যন আপোনালোকৰ কাৰ কাৰ আহিবলৈ মন গৈছে জনাব দেই I don't know. Slower here. Yeah. And then on the right side of the my canal, you God. will see some milk cans standing on the side. Oh my god. This milk cans we're using a lot in the past because we had a traditional wooden boats from this place. They are all handmade, made of oak wood. ফুলবোৰ দেখি কেনেকুৱা লাগিছে গড এনেকুৱা লাগিছে মই যে উঠাই লৈ গুচি যাম আৰু এই যে দেখিছে এই পানীৰ পুলিয়াত আছে 180টা আৰু প্ৰত্যেকৰ ঘৰত যেনেকৈ আমাৰ গাড়ী থাকে ঠিক সেইদৰে প্ৰত্যেকৰ ঘৰত তেওঁলোকৰ এখন এখন বোট থাকে In the past, if you have the brick panels, you were rich. Because the sign that you were rich. Now at the moment, there's no clue anymore for. Because the 20 to 40,000 euros to change, and you have to change every 15 years. Okay. Okay, here on the left side, you're going to see a restaurant. By this restaurant, they made a film. In 1958, they made a film over Oh my here. god. The film is going about two music bands who finally can promote this village. It's the second best film. Flowers. God. চাওকচোন ইয়াৰ পৰিৱেশ সঁচা কথা ক'বলৈ গ'লে এনেকুৱা এটা পৰিৱেশত পৰ্যটক নাহিব কেলে বাৰু কওকচোন মিলিয়নছ পৰ্যটক ইয়ালৈ আহে আৰু গৰমকালিতো আহে ঠাণ্ডাকালিও ইয়াত আপোনাৰ স্কেটিং কৰিবৰ কাৰণে আহে কাৰণ অতিমাত্ৰা ঠাণ্ডাৰ কাৰণে ইয়াৰ পানীসমূহ ফ্ৰ'জেন লেকলৈ ৰূপান্তৰিত হয় আৰু তেতিয়াও বহুত মানুহ আহে টুৰিষ্ট গাইডে কৈ থকা মই শুনিছিলোঁ যে ইয়াৰ মানুহবিলাকৰ ঘৰত দুখন দুৱাৰ থাকে এখন দুৱাৰেদি তেওঁলোকে সদায় অহা যোৱা কৰে আৰু আনখন দুৱাৰেদি কেৱল মাত্ৰ মানুহৰ মৃত্যু হ'লে আৰু কাৰোবাৰ ঘৰত বিয়া হ'লেহে এই দুৱাৰখন খোলা হয় মই আপোনালোকক চেষ্টা কৰিম দেখাবলৈ আৰু মই নিজে চাবলৈও মোৰ ইচ্ছা এটা আছে কিনো কথাটো হয় চ' মই যেতিয়া ওপৰলৈ খোজকাঢ়িবলৈ যাম তেতিয়া মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যে সেই দুৱাৰখননো কোনখিনিত আছে যে আমাৰ বিলমণি হয় নাই এইবিলাক Yes. এনেকুৱা এটা পৰিৱেশত আহি পেলাই একদম মনৰ একদম শান্তি Okay, on the right side we have the museum. The oude Here is all the version of the was great. Thanks for গাঁওখনৰ সুন্দৰ সুন্দৰ জেগাবোৰ ৰেকৰ্ড কৰি থৈছোঁ বাবে ভিডিঅ'টো অলপ দীঘলীয়া হৈছে তাৰ বাবে আপোনালোকে অলপ বৰ ফিলো কৰিব পাৰে তথাপিও আপোনালোকে বেয়া নাপাব যিসকলে ভিডিঅ'টো চাই ভাল পাইছে নিশ্চয় চাব আৰু যিসকলে বৰ ফিল কৰিছে কাইণ্ডলি আপোনালোকে কাটি ভিডিঅ'টো চাব কাৰণ মই ইমান সুন্দৰ এটা পৰিৱেশ বান্ধি ৰাখিবৰ কাৰণে ভিডিঅ'টো মই মেকিং কৰিলোঁ महस देखो
ओ मिस स्काई के साथ कितना अच्छा लग रहा है ओह वाओ ইয়াৰে কাষতে বহুতো কটেজ বনাই ৰাখিছে পৰ্যটকসকল আহি ইয়াত থাকি এই সুন্দৰ পৰিৱেশসমূহ উপভোগ কৰিব পাৰে সঁচা কথা ক'বলৈ গ'লে ইয়াত আপুনি ৩-৪ দিন যদি থাকিবলৈ আহে তেতিয়াহে এই গাঁৱৰ সকলোখিনি সৌন্দৰ্যতা উপভোগ কৰিব পাৰিব Okay, we are now on the lake. This whole lake is also dig out for the peat. They did it in a line of a meter by meter straight on and digging down 1 meter to 1.5 meter. So the depth of this lake is 1 meter to 1.5 meters. And the reason is because the peat below, it was not usable. The peat was not usable, so we don't dig it out. এতিয়া আমাৰ বোট জাৰ্ণি অন্তিম সময় পাইছেহি এতিয়া আমাৰ বোটখন বেক কৰিছে মই যে আপোনালোকক কৈছিলোঁ ৰূপ বনাবৰ কাৰণে ব্যৱহাৰ কৰা উদ্ভিদসমূহ এয়াই হৈছে সেই উদ্ভিদসমূহ মই অকণমান কনফিউজ হৈছোঁ আপোনালোকে জনাব নেকি বাৰু এই খেৰ আৰু আমাৰ অসমৰ খেৰ একেবিধ নেকি বাৰু মই নাজানো আপোনালোকে যদি চিনি পাইছে জনালে ভাল পাম Like beer? Yeah. Which brand? Hi, you. Okay. Thank you. Yep. It's from here. Yeah. Everybody knows. সঁচা কথা ক'বলৈ গ'লে ইমানেই বেছি ভাল লাগিলে নহয় কি ক'ম মই আপোনালোকক ঘৰবোৰৰ এই জাষ্ট মই দেখাইছোঁ হা অকণমান বহুত চিমিলাৰ হয় মানে আমাৰ খেৰৰ লগত ইমান ধুনীয়া ফ্লাৱাৰ্ছ নহয় ইয়াতে ঘৰ এটা বনাই লওঁ নি বাৰু কওকচোন অলপ আগত আপোনালোকে পানীৰ ওপৰৰ পৰা এই গাঁৱৰ পৰিৱেশসমূহ দেখিলে এতিয়া মই আপোনালোকক গাঁৱৰ ভিতৰত খোজকাঢ়ি এই গাঁৱৰ পৰিৱেশসমূহ দেখাবলৈ চেষ্টা কৰোঁ মই আপোনালোকক ক'বলৈকে পাহৰিছিলোঁ এইখন গাঁৱৰ নাম গীথৰ্ণ কিয় দিয়া হ'ল জানেনে 13th চেঞ্চুৰীত ইয়াত বহুত পানী বাঢ়িছিল আৰু এই পানীত বহুতো জীৱ জন্তুৰ মৃত্যু হৈছিল আৰু যেতিয়া এই গাঁওখন বনাবৰ কাৰণে খনন কাৰ্য চলি আছিল সেই খনন কাৰ্যত বহুতো ছাগলীৰ মাথা আৰু শিং পোৱা গৈছিল আৰু সেইকাৰণে এই গাঁওখনৰ নাম থ'লে গীথৰ্ণ এই দলংসমূহ দেখিছে আমাৰ যেনেকৈ ঘৰৰ সন্মুখত গেট থাকে ইয়াৰ মানুহৰ ঘৰৰ সন্মুখত এনেকুৱা এখন দলং থাকে মই বহি আছোঁ ইয়াৰে এজন বাসিন্দাৰ ঘৰৰ সন্মুখত এইখন দলঙৰ এফালে আছে তেওঁলোকৰ নিজৰ প্ৰাইভেট প্ৰপাৰ্টি আৰু আনফালে আছে পাব্লিকৰ কাৰণে আৰু একেখন দলঙৰে প্ৰাইভেট প্ৰপাৰ্টিলৈ যাবলৈ হ'লে আপুনি অনুমতি ল'ব লাগিব মোৰ ভিডিঅ'সমূহ আগৰ পৰা যিসকলে চাই আহিছে তেখেতসকলে ভালদৰে জানে যে আমি যেতিয়া ফেমিলিৰ লগত ক'ৰবালৈ আহোঁ মই থাকোঁ ক'ৰবাত আৰু মোৰ ফেমিলি থাকে ক'ৰবাত আৰু মই মোৰ বাবে আৰু লগতে আপোনালোকৰ বাবেও ভিডিঅ' বনাই ঘূৰি ফুৰোঁ মই হেঁচতে মোক বিচাৰি ফুৰিছে গম পাইছেনে মই অকলে গুচি আহিলোঁ মানে ইমান বেকাবেকি ৰাস্তা নহয় এতিয়া সময়মতে আহি পাবহি লাগে এতিয়া ফোনে কাম চাম কৰা নাই মই সদায় কি কৰোঁ জানে নাই যিখন গাড়ীত আহিছোঁ য'ত আহিছোঁ সেই জেগাটো ৰখি থাকোঁ আহি পেলাই কিন্তু বিচাৰি পাবহি নহয় জানো সেইকাৰণে মই সকলোকে কওঁ যে সদায় এটা জেগা ল'ব ক'ৰবাত গ'লে সেই জেগাটোতে যে মোক বিচাৰি নাপালে সেইটো জেগাতে পাব এনেকৈ কৈ থ'ব লাগে চ' আই থিংক আহিব আৰু মোৰ আমাৰ লগত অহা দুজন মানুহ অলৰেডি আহিছে চ' মই বুলি মই হৈছে মোক বিচাৰি পাব ভালো লাগে কেতিয়াবা নহয় জানো Oh, thank you. Yeah. You know, in India, that they like this. Yeah, I see. They like this. Yeah. Very nice. I see. Good. Yeah, it's good. Yeah. Okay.
মই মহেশলৈ ৰখি থাকোঁতে সন্মুখত ঘৰটো দেখিলোঁ আই থিংক সেইখন কাষত থকা দুৱাৰখনেই চাগে সেইখন দুৱাৰ আৰু লগতে দেখিলোঁ এই বটলবিলাক ইমান ধুনীয়াকৈ বনাই থৈছে এটা নতুন মই আগতে দেখা নাছিলোঁ কিন্তু এনেকৈ এখন দুৱাৰ ইউজ নকৰি এইফালে পূৰা মানে এখন দুৱাৰ ইউজ কৰিবলৈ হ'লে কোনোবা মৰিব লাগিব নহ'লে কাৰোবাৰ বিয়া হ'ব লাগিব চ' সেয়াই চ' জেনেৰেলি মানুহে ইফালে অহা যোৱা কৰে এইটো নতুন এটা কথা জানিলোঁ খুব ভাল লাগিলে এনেকুৱা মই যেতিয়া আহোঁ এনেকুৱা নতুন এক্সপিৰিয়েঞ্চবিলাক যেতিয়া মোৰ হয় মোৰ মানে সঁচাকৈ খুব বেছি ভাল লাগে মানে মই যে কিমান নজনাকৈ আছিলোঁ পৃথিৱীখনত বহুত কথা জানিবলগীয়া আছে আমি মৃত্যুলৈকে আমি কথা জানিবলগীয়া আছে চ' সেইকাৰণে মই হাই চাওকচোন কিমান বয়সীয়াল মানুহ দেখিছে ইমান ধুনীয়াকৈ আহে তেওঁলোকে দেখি ভাল লাগে চ' আৰু হাই চ' ইমান ধুনীয়াকৈ মাতবোল কৰি থাকে এনেকৈ আহিব লাগে চ' মই সেইটোৱে ক'বলৈ গৈছোঁ যে আমি মৃত্যুলৈকে আমি কথা জানি থাকিব লাগিব শিকি থাকিব লাগিব আৰু সেইটোৱে আমি কথা শিকাটোৱে মানে সেই কথা শিকা বয়স কোনো মানে শিক্ষাৰ কোনো বয়স নাই বুলি কয় মই সেইটোৱে বিশ্বাস কৰোঁ চ' আৰু সেইকাৰণে মই ভিডিঅ'বোৰ বনাওঁ আপোনালোকৰ কাৰণে যে মই নজনা কথাবোৰ মই যেনেকৈ নাজানিছিলোঁ ঠিক সেইদৰে আপোনালোকে বহুতে এই বিষয়ে নাজানে চ' সেইকাৰণে মই ভাবোঁ যে মোৰ ভিডিঅ'ৰ থ্ৰুৱেদি আপোনালোকে এটা কথা যদি জানিব পাৰে এটা কথা যদি শিকিব পাৰে তেতিয়া মোৰে ভাল লাগিব নহয় জানো এতিয়া আমি গৈ আছোঁ হোটেললৈ এইটো আমাৰ গ্ৰুপ সকলো আহিলে এয়া হৈছে এমষ্টাৰডাম আমি আজি এমষ্টাৰডামত থাকিম আৰু কাইলৈ আমি বেক কৰিম চ' বহুত ভোক লাগিছে ভাবিলোঁ কিবা এটা খাই লওঁ Can figure this out. Check up there. Pick up point. सिस्टम अच्छा है I don't know how to redo this. আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু আপোনালোকৰ দিহা পৰামৰ্শ দিব আৰু যদিহে মোৰ কিবা ভুল দেখে কাইণ্ডলি আপোনালোকে জনালে মই খুব হেপী হ'ম সঁচা কথা ক'বলৈ গ'লে মোৰ যেতিয়া কোনোবাই ভুল দেখাই দিয়ে মই কিন্তু কেতিয়াও বেয়া নাপাওঁ কাৰণ আপোনালোকে যেতিয়া মোৰ ভুলটো দেখিব যে সঁচা কথা ক'বলৈ গ'লে মোৰ ভুল নিজৰ ভুল নিজেই দেখা নাপায় আনে দেখা পায় চ' মোক যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে আপোনালোকে মোৰ ভুলসমূহ ক'ব আৰু মোৰ কেতিয়াবা কি হয় মোৰ আছামিজ প্ৰনাউন্সিয়েশ্যনৰ লগত বা কিছুমান প্ৰনাউন্সিয়েশ্যন ভালকৈ নোলায় মোৰ ৰটো থাকি যায় বা এইটো মোৰ আচলতে কিন্তু কম মোৰ সৰুৰ পৰা আছে ৰ এইবিলাকত মোৰ অলপ প্ৰব্লেম হয় সেনেকুৱাবিলাক প্ৰব্লেম আপোনালোকে ধৰা পৰে নাই সেইটো মোক জনাব আমি আহি হোটেল পালোহি আৰু আহি আছোঁ আপোনালোকৰ আচলতে নতুন এটা ভিডিঅ' লৈ সদায় কোৱাৰ দৰে কওঁ ভালে থাকক কুশলে থাকক আৰু সদায় হাঁহি থাকক ধন্যবাদ